हेलो एभ्रिवान वेलकाम जनाइছো সকলোকে শিখাস কুকিং ষ্টেচনৰ আৰু এটা ভিডিঅ'লৈ আজি আপোনালোকৰ আগলৈ অনা ৰেচিপিটো হ'ল ঘৰতে বনোৱা খাটি ঘিউ ঘৰত বনোৱা ঘিউ সঁচাকে টেষ্টে বহুত বেলেগ হয় আৰু ঘিউ বনোৱাটো বিভিন্ন পদ্ধতি আছে মই আটাইতকৈ সহজ পদ্ধতিটোত বনাই দেখুৱাম আৰু মই ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম যিসকলে আগতে ঘিউ ঘৰতে বনোৱা নাই তেওঁলোকে এবাৰ এনেকৈ ট্ৰাই কৰি চাব পাৰে এতিয়া আহক দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো এয়া 10 দিনৰ গাখীৰৰ সৰ মই ফ্ৰিজাৰ সেকশনটোত কালেক্ট কৰি ৰাখিছিলো মানে যত বৰফ হয় হেতু সেকশনত ৰাখিছিলো এতিয়া এইখিনি 3-4 ঘণ্টাৰ কাৰণে এনেকৈ ৰাখি থম কাৰণ এইখিনি বহুত ঠাণ্ডা হৈ আছে আৰু টানো হৈ আছে গাখীৰৰ সৰখিনি অলপ যেতিয়া কোমল হ'ব মানে গলিবলৈ আৰম্ভ হ'ব আৰু টেম্পাৰেচাৰটো তেতিয়া অকমান নৰমাল হ'ব তাৰ পিছত এইখিনি বনাবৰ কাৰণে ৰেডি হৈ যাব এয়া 3 ঘণ্টাৰ পিছত দেখুৱাইছো গাখীৰৰ সৰখিনি পুৰা কোমল হৈ গল আৰু এতিয়া ঠাণ্ডাটো অলপ ভাঙিলে এতিয়া গেছটো অন কৰি এখন ডাঠ কেৰাহী পাতি দিছো এনেকুৱা ডাঠ কেৰাহী হলে ভাল হয় তেতিয়া লাগি নধৰে লৰাবলৈও সুবিধা হয় কাৰণ আমি কন্টিনিউ লৰাই থাকিব লাগিব আৰু এতিয়া যিখিনি গাখীৰৰ সৰ আছিল সেইখিনি ইয়াত বাকি দিছো আৰু গেছৰ ফ্লেমটো মই এতিয়া প্ৰথমতে মিডিয়ামতে ৰাখিছো এতিয়া গেছৰ ফ্লেমটো মিডিয়াম ৰাখিয়ে গাখীৰৰ সৰখিনি কন্টিনিউ এনেকৈ লৰাই গৈছো নহলে তলত লাগি ধৰিব পাৰে আৰু মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই যাম এনেকৈ লৰাই থাকোতে এয়া চাওক ফাৰ্ষ্ট ষ্টেপটো এয়া 8-10 মিনিট মানৰ পিছত দেখুৱাইছো গাখীৰৰ সৰখিনি চাওক পুৰা ডাঠ হৈ আহিছে আৰু এইটো অৱস্থাতে গেছৰ ফ্লেমটো একেবাৰে লো কৰি দিছো আৰু আকৌ হেতাখনে কন্টিনিউ লৰাই গৈছো এনেকৈ সাইডবোৰ হেতাৰে এৰুৱাই দিব কাৰণ সাইডটো বহুত লাগি থাকে আৰু এইটো হৈছে দ্বিতীয় ষ্টেপ আৰু এয়া ঘিউ ওলাবৰ কাৰণে ষ্টাৰ্ট কৰিছে এইখিনি এতিয়া কন্টিনিউ ব্ৰাউন কালাৰ হোৱালৈকে এনেকৈ লো ফ্লেমতে ফ্ৰাই কৰি থাকিম আৰু এনেকৈ কন্টিনিউ হেতাখনে লৰাই থাকিম যাতে লাগি নধৰে আৰু এয়া অলপ সময় ফ্ৰাই কৰাৰ পিছত কালাৰটো এয়া লাইট ব্ৰাউন কালাৰ হৈছে আৰু অলপ সময়ৰ কাৰণে ফ্ৰাই কৰি লম তেতিয়া ঘিটো অলপ বেছিকৈ ওলাব আৰু একেবাৰে মই কোলা কৰি নেপেলাও এইখিনি আৰু এয়া ঘিউ বনোৱা প্ৰসেসটো কমপ্লিট হ'ল মই ইমান ব্ৰাউনকৈ ৰাখিছো এতিয়া গেছটো অফ কৰি দিছো আৰু এইখিনি এতিয়া অকমান 5-6 মিনিট মান সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম আৰু তাৰ পিছত এখন সেকনিয়ে এইখিনি সেকি লম এতিয়া এটা গ্লাছৰ বাটি লৈছো আৰু তাৰ ওপৰত এতিয়া এখন সেকনি বহুৱাই দিছো আৰু এতিয়া এই ঘিখিনি সেকি লম ঘিখিনি মই আকৌ এবাৰ সেকি লম কাৰণ ইয়াত অলপ কোলা কোলা টাইপৰ তলত পৰি আছে এয়া সহজ পদ্ধতিত বনোৱা ঘিউ ৰেডি হৈ গল আৰু কালাৰটো চাওক কিমান ধুনীয়া হৈছে মই আমুল তাজাৰ পেকেটৰ পৰা গাখীৰৰ সৰখিনি কালেক্ট কৰিছিলো আপোনালোকে ইচ্ছা কৰিলে বেলেগ গৰু গাখীৰো ব্যৱহাৰ কৰিব পাৰে আৰু মহৰ গাখীৰো ব্যৱহাৰ কৰিব পাৰে আশা কৰিছো ৰেচিপিটো আপোনালোকে ভাল পালে যদি ৰেচিপিটো ভাল পালে এটা লাইক আৰু শেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰি কাষত থকা বাটনটো ক্লিক কৰি অল কৰি থব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাব আৰু ৰেচিপিটো শেষৰলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ